হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেল মেঘালী ব্লগ চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। চাবচোন মই কেনেকৈ বনাওঁ। প্ৰথমতে মই মাংসখিনি মেৰিনেট কৰি থৈছিলোঁ। দৈ, হালধি, নিমখ, সৰিয়হৰ তেল, আধা ঘণ্টামান ফ্ৰিজত থৈ দিছিলোঁ। তাৰপিছত মই পিঁয়াজখিনি কাটি লৈছোঁ সৰু সৰুকৈ, আৰু বিলাহী, আলু আৰু আদা নহৰু পেষ্ট আৰু গোটা ধনিয়াৰ পেষ্টখিনি বনাইছোঁ। তাৰপিছতে মই কেৰাহীখন গৰম হোৱাৰ পিছত তেলখিনি গৰম হ'বলৈ দিয়াৰ পিছত গোটা চফ গুটি দিছোঁ। তাৰপিছতে মই দুখিলা তেজপাত আৰু পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি এড কৰিছোঁ। পিঁয়াজখিনি এড কৰাৰ পিছত ভালকৈ লৰাই ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। ফুল চিমত দিছোঁ। তাৰপিছতে মই আলুখিনি এড কৰিছোঁ। আলুখিনি এড কৰি তাৰপিছত বিলাহীখিনি এড কৰিছোঁ। বিলাহীখিনি এড কৰাৰ পিছত ভালকৈ লৰাইছোঁ। ৰঙচুৱা হোৱালৈকে লৰাইছোঁ। এয়া চাব, ৰঙচুৱা হোৱালৈকে লৰাইছোঁ। তাৰপিছতে মই মেৰিনেট কৰি থোৱা মাংসখিনি এড কৰিছোঁ। এইখিনি মই ভালকৈ লৰাইছোঁ। ফুল চিমত দিছোঁ। ৰঙচুৱা হোৱালৈকে অলপ লৰাইছোঁ। তাৰপিছতে ঢাকনিখন লগাই দিছোঁ। ফুল চিমত দিছিলোঁ। ভালকৈ ভজা যোৱাৰ পিছত মই জিৰা বটাখিনি দি দিছোঁ। তাৰপিছতে মই আদা নহৰু পেষ্টখিনি দি দিছোঁ। তাত ভালকৈ লৰাই ভাজি লৈছোঁ। ফুল চিমত মই ঢাকনি লগাই দিছোঁ। তাত ঢাকনি গুচাই আকৌ এবাৰ চাইছোঁ, ভালকৈ ভজা গৈছে। তাৰপিছতে মই মছলাখিনি এড কৰিছোঁ। ৰেড চিলি পাউডাৰ, জালুকৰ গুড়ি, তাৰপিছত জিৰাৰ গুড়ি অলপ, ধনিয়াৰ গুড়ি আৰু মিট মছলাৰ গুড়ি এড কৰিছোঁ। তাত গোটেইখিনি এড কৰি লৈছোঁ। এক চামুচ দিছোঁ। তাৰপিছতে মই ভালকৈ লৰাই ভাজি লৈছোঁ। গোটেইখিনি মিহলাই ভালকৈ লৰাই ভাজি লৈছোঁ। তাৰপিছতে মই একাপ পানী দিছোঁ। একাপ পানী দি ভালকৈ লৰাই দিছোঁ। লৰাই পেলাই মই ফুল চিমত ঢাকনি লগাই দিছোঁ। তাৰপিছতে ঢাকনিখন গুচাই অলপ লৰাইছোঁ। তাৰপিছতে 2 কাপ পানী দিম মই ইয়াতে। আপোনালোকৰ মতে পানী দিব। মই 2 কাপে এড কৰিছোঁ। তাৰপিছতে ভালকৈ লৰাইছোঁ। লৰাই পেলাই ঢাকনি লগাই দিছোঁ। তাৰপিছত ঢাকনি লগোৱাৰ পিছত গুচাই মই পিচি থোৱা গৰম মছলাখিনি এড কৰিছোঁ, উতলিব দিছোঁ। তাৰপিছতে ধুই থোৱা ধনিয়াখিনি মই এড কৰিছোঁ। ফুল চিমত দিছোঁ। এয়া মোৰ হৈ গ'ল ৰেচিপিটো। সকলোৱে জনাবচোন কেনেকুৱা পালে, আৰু মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব, তেতিয়া সকলোৱে পাব। আজিলৈ বাই। থেংক ইউ ফৰ ৱাচিং।